হাগ্ৰামাৰে ফাল্টু কথা কোৱা মানুহ তেওঁৰ মুখৰ পৰাতো কোনোদিনা ভদ্ৰতা কথা নোলায়। কোন যুগত দেখা পাইছে পাহাৰ বনোৱা? ঈশ্বৰৰ বাহিৰে মানুহে পাহাৰ বনাব পাৰে নেকি? ই সমাজে এইটোৰ লগত লাভ নহয় আৰু সমাজে এইখিনি বুজি লোৱাটো ভাল। আমাৰ UPPLৰ নিৰ্বাচন প্ৰচাৰ কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। এই গতিকে আমি আমাৰ যিটো নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাৰ চিষ্টেমেটিক আমি এটা কাৰ্যালয় উদ্বোধন কৰি লোৱা হৈছে আৰু মই আশা ৰাখিছোঁ এই নিৰ্বাচনৰ দ্বাৰা এই অঞ্চলত আমাৰ এই ধনচিৰি যেটো 66 আমাৰ অঞ্চলত ভালকৈ আমি ৰাইজৰ ওচৰত যাব পৰা এটা যেটো আমাৰ কাৰ্যালয় আমি উদ্বোধন কৰি লৈছোঁ আৰু ইয়াৰ পৰা আমি সঁচাকৈ এই অঞ্চলৰ এইবাৰ আমি ভালকৈ ৰাইজৰ সঁহাৰি পাম আৰু বিপুল ভোট আমি পাম বুলি আশা ৰাখিছোঁ। মাত্ৰ পাহাৰ বনাবলৈ বাকী আছে আৰু হাগ্ৰামাৰে ফাল্টু কথা কোৱা মানুহ তেওঁৰ মুখৰ পৰাতো কোনোদিনা ভদ্ৰতা কথা নোলায়। কোন যুগত দেখা পাইছে পাহাৰ বনোৱা? ঈশ্বৰৰ বাহিৰে মানুহে পাহাৰ বনাব পাৰে নেকি? ই সমাজে এইটোৰ লগত লাভ নহয় আৰু সমাজে এইখিনি বুজি লোৱাটো ভাল। আমি 100% আশাবাদী। নিশ্চয়, কাৰণ মাজবাটবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। দীঘলীয়া সময় হাগ্ৰামাত তিতা বস্তু খাই খাই মানুহবিলাক আমনি লাগিল মাজবাটবাসীয়ে। এইবাৰ মিঠা খাব বিচাৰিছে, ইয়াৰ কাৰণে পৰিৱৰ্তন বিচাৰিছে। ইয়াৰ কোনো পধ্যে বিপৱৰ প্ৰাৰ্থীয়ে জয় হ'ব নোৱাৰে। এইটো আমাৰ মুছলমান ভাইসকলৰ কথা। তেওঁলোকৰ মনত কি বুজি পাইছে মই নাজানো। আমি দেখা পোৱাত কিন্তু এইটো বেয়া কথা। এটা সম্প্ৰদায়ৰ ওপৰত তেনেকুৱা অসাংবিধানিক মানে আনচিভিলাইজ ভাষা কোৱাটো আমাৰ মুছলমান ভাইসকলে যদি বুজি পাইছে না নাই মই নাজানো। মই ভাবোঁ বুজি পাইছে আৰু ইয়াৰ কাৰণে ইয়াৰ প্ৰতিটোতো এইবাৰ নিৰ্বাচনত মুছলমান ভাইসকলে নিশ্চয় দিব। যিহেতু আমাৰ বিটিআৰৰ শান্তি মানে স্থাপন কৰা এটা দলটো হ'ল UPPL। ইয়াৰ কাৰণে ৰাইজে UPPL দলক ভোট দিব লাগে। সঁচাকৈ যদি UPPLৰ BTC যদি সঁচা বাসিন্দা, BTC যদি ভাল পায়, BTC যদি মিলা প্ৰীতি একতা শান্তিক বিচাৰে তেনেহ'লে UPPLক ভোট দিব লাগিব।